Hello friends, welcome to our channel One in Mixer. Actually কালি কি হ'ল আমাৰ ভাগৰ যিজনী ডগী আছিলে বেলা তো তাই হিকলি ছিগি পেলাই মানে ওলাই গ'ল আৰু আনফৰ্চুনেটলি তাৰমানে কি হ'ল যে আমাৰ যিখন মানে গেট আছে সেইখন তাৰমানে খোলা আছিলে তো তাই খোলা পাই মানে গেটখন ইমানেই ধৰিলে তো তাই বাহিৰলৈ ওলাই গ'ল আৰু বেলা তাৰমানে তেনেকৈ দৌৰি গৈ হেৰিয়া হ'লে ইঞ্জুৰি হ'লে অকণমান গাড়ী এখনে খুন্দিয়ালে তাইক তাৰপিছতে তাই চুঁচৰি ছাইডলৈ আহিলে তাইক লৈ অহা হ'ল আৰু গোটেইখন তেজে লুটুৰি পুটুৰি যি নহওক তাইও ফেমিলি মেম্বাৰ হয় তো বহুত বেয়া লাগিছে মনটো তাই একচুৱেলি গোটেই ৰাতিটো অকণমান কষ্ট পালে বিষত থাকিব নোৱাৰি পেলাই হট ৱাটাৰ বেগ এটা দি পেলাই ৰাখিছিলোঁ তাই একচুৱেলি আমি মানুহবোৰে কেনেকুৱা মানে কিমান বিষ হয় এটা ইঞ্জুৰি হ'লে আৰু তাহাঁতি একচুৱেলি ক'বও নোৱাৰে কি হৈছে কি নহৈছে হয়নে আজি তাইক ডক্টৰৰ ওচৰলৈ লৈ যাব ওলাইছোঁ এতিয়া আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব কি হয় আপোনালোকক সকলোখিনি কথা আমি জনাই থাকিম এজনী আমাক বেলা তাই একদম বিষত থাকিব পৰা নাই এনেকৈ হট ৱাটাৰ বেগ এটা দি থৈ দিছোঁ তাই এই দুখত খুব বিষ হৈছে তাইৰ এই দুখত বহুত বেছি দুখ পাইছে তাই এইবোৰ দেখিছেনে এইবোৰ গোটেই ছাল গৈছে তাইৰ ভাগৰ এইবোৰ চুবলৈ দিয়া নাছিলে আজিতো অকণমান তাই চুবলৈ দিছে এনেকৈ তাইক দি থৈ দিছোঁ একচুৱেলি এখন ভৰি তাই মানে ভালকৈ থিয় হ'ব নোৱাৰে এখন ভৰিৰে চুঁচৰি অকণমান তাই থিয় হ'বলৈ বিচাৰে কেতিয়াবা সেয়া চাওকচোন এজনী বেচেৰীজনী কুকুৰজনী কি হ'ল ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ ওলালোঁ তাৰপিছতে কি হ'ল দেখিছেনে তাইক মানে গাড়ীত উঠাওঁতে ইমান দুখ পালে তাই মোক কামুৰি দিলে এয়া ছাৰকো কামুৰিছে গোটেইখন বেলাই উপায় নাইকিয়া হৈছে ৰৈ দিবলগীয়া হৈছে এয়া গোটেইখন কামুৰি গোটেই তেজ ইয়াত এটা আঙুঠি আছিলেগৈ আঙুঠিটো গোটেই কামুৰি ছিগি দিলে লোহা আঙুঠি কামুৰি ভাগি টুকুৰা কৰি দিছে তাত সোমাইছে ঠিক আছে তাইক ডক্টৰৰ ওচৰলৈ লৈ যাব নোৱাৰিলোঁ উভতাই আনিলোঁ এতিয়া ঘৰলৈকে ডক্টৰ মাতিছোঁ আহি আছে আৰু তাইক এতিয়া বাহিৰত ৰাখিছোঁ পেইন কিলাৰ চেৰিডাম নে কিবা এটা দিয়া হৈছে তাইক মানে গুৰি কৰি অকণমান খোৱা হৈছে তাইক তাইক মৰম কৰি দিয়া তাই যে বেজীটো ইমান ধুনীয়াকৈ দিবলৈ দিলে গম পাইছোঁ আমাৰ মানুহখিনি দুটা আৰু এটা তাৰপিছতে এনেই কিবা দেখুৱালোঁ এখন একচুৱেলি স্পেচিয়েলি বেলাৰ কাৰণে মানে বেড ৰেডি কৰা হৈছে কাৰণ তাই একদম পকাত শুব নোৱাৰে তো তাইও ইনজেকশ্যন লৈ পেলাই এতিয়া শুই আছে তাৰপিছতে এয়া আমাৰ বৰদলৈ ছাৰো ইনজেকশ্যন লৈ পেলাই শুই আছে দুটা একেলগে আৰু ধুনীয়াকৈ বেলা এতিয়ালৈকে সুস্থ হৈ উঠা নাই আগৰ দৰে দৌৰিব আৰু খেলিব পৰা হোৱাগৈ নাই এতিয়ালৈকে তাৰ যে এক্সিডেণ্ট হোৱা 3 দিন হৈ গ'ল আৰু তাইক ইনজেকশ্যন দিয়া হৈ আছে আৰু আমিও ইনজেকশ্যন লৈ আছোঁ আমাৰ কমপ্লিট নাই হোৱাকৈ আমাক ডক্টৰে 5টাকৈ ইনজেকশ্যন ল'বলৈ কৈছে আমাৰ 2টা কমপ্লিট হৈ গ'ল আৰু আছে ল'বলৈ আৰু
আপোনালোকে সকলোৱে প্ৰে কৰিব যাতে বেলা সোনকালে সুস্থ হৈ উঠে আগৰ দৰে আৰু আমাৰ মাজত খেলিব পাৰে আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব লগতে ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ এয়া বেলাৰ কেইখনমান ফটো যেতিয়া তাই ভালে আছিলে এক্সিডেণ্ট হোৱা নাছিলে যেতিয়া তাই ধুনীয়াকৈ আমাৰ লগত খেলিছিলে আমাৰ লগত টাইম স্পেণ্ড কৰিছিলে এয়া তাইৰ লগত ফটো